আগবাঢ়িছো বিতং খবৰলৈ অৱশেষত দূৰ হল হাজৰ চৰাবৰীত ধাননি পথাৰৰ পৰা বায়ু সেনাৰ হেলিকপ্টাৰৰ বিজুতি বায়ু সেনাৰ এটা বিশেষজ্ঞ দল ঘটনাস্থলীত উপস্থিত হৈ ঠিক কৰে এই হেলিকপ্টাৰখন আৰু যান্ত্ৰিক বিজুতি দূৰ হোৱাৰ পিছতে বায়ু সেনাই লৈ যায় হেলিকপ্টাৰখন আকাশ মাৰ্গতে বিজুতি ঘটাত জৰুৰীভাৱে অৱতৰণৰ সময়ত পথাৰত পৰে এই হেলিকপ্টাৰখন এই দুৰ্ঘটনাত অৱশ্যে সামান্যভাৱে দুই বৈমানিক আহত হ'বলগীয়া হয় এতিয়া অৱশ্যে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে এই ঘটনাক লৈ হাজোৰ চৰাবৰীত সংঘটিত হয় আজি পুৱাৰ ভাগত এই চাঞ্চল্যকৰ ঘটনা পুৱাতে কালী মন্দিৰৰ সমীপৰ ধাননি পথাৰত পৰে বায়ু সেনাৰ এই হেলিকপ্টাৰখন আৰু এই ঘটনাত দুই বৈমানিকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে ইতিমধ্যে জনাইছো যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰী অৱতৰণত হেলিকপ্টাৰখনৰ সামান্য ক্ষতি হয় আৰু ইতিমধ্যে হেলিকপ্টাৰৰ বিজুতি দূৰ হৈছে বায়ু সেনাৰ এটা বিশেষজ্ঞ দল ঘটনাস্থলীত উপস্থিত হৈ হেলিকপ্টাৰখন মেৰামতি কৰিছে আৰু যান্ত্ৰিক বিজুতি দূৰ হোৱাৰ পিছতে বায়ু সেনাই সেই স্থানৰ পৰা হেলিকপ্টাৰখন লৈ গৈছে আকাশ মাৰ্গতে বিজুতি ঘটিছিল হেলিকপ্টাৰখন যাৰ ফলত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হৈছিল আৰু অৱতৰণৰ সময়তে পথাৰত পৰি যায় এই হেলিকপ্টাৰখন আৰু যি দুৰ্ঘটনাত সামান্যভাৱে দুই বৈমানিক আহত হ'বলগীয়া হয় সাহসক হাজোৰ পৰা আমাৰ সংবাদদাতা মৃদুল প্ৰীতম ডেকাৰ এক প্ৰতিবেদন হাজোৰ চৰাবৰী পথাৰত উপস্থিত আছো আৰু আমি এই মুহূৰ্তে দিগন্ত জনাই আছো যে হাজোৰ চৰাবৰী পথাৰত এখন বায়ু সেনাৰ যি হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা প্ৰথমতে ৰক্ষা কৰিছে আৰু সমগ্ৰ অঞ্চলটো ৰক্ষা কৰাৰ লগতে ইতিমধ্যে দুজনকৈ পাইলটৰ প্ৰাণ ৰক্ষা কৰিছে আৰু ইতিমধ্যে বিজুতি হোৱা যিখন হেলিকপ্টাৰখন উদ্ধাৰৰ বাবে ইতিমধ্যে বায়ু সেনাৰ বিশেষ দল আহি চৰাবৰীত উপস্থিত আছে আৰু বায়ু সেনাৰ বিশেষ দলে ইতিমধ্যে যিখন হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা যান্ত্ৰিক বিজুতি হৈছিল প্ৰথমতে যিহেতু ৰক্ষা কৰিছে হেলিকপ্টাৰখন ইতিমধ্যে লৈ যোৱাৰ বাবে উদ্ধাৰৰ বাবে ইতিমধ্যে বায়ু সেনাৰ বিশেষ দল ইতিমধ্যে আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত এখন নহয় এই হেলিকপ্টাৰখনক উদ্ধাৰৰ বাবে আৰু আন এখন হেলিকপ্টাৰ ইতিমধ্যে আহি উপস্থিত হৈছে দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোক ইয়াত সমাবেত হৈছে আৰু এই মুহূৰ্তত যিখন হেলিকপ্টাৰ যান্ত্ৰিক বিজুতি হৈছিল সেই হেলিকপ্টাৰখন ইতিমধ্যে তেওঁলোকে মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে হয়তো আৰু কিছু সময়ৰ পিছতে হেলিকপ্টাৰখন উদ্ধাৰ কৰি তেওঁলোকে লৈ যাব আমি এই মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি এইখন দিল্লীৰ পৰা আচলতে তেজপুৰ অভিমুখে আহি আছিল এইখন হেলিকপ্টাৰ আৰু দিল্লীৰ পৰা যিহেতু তেজপুৰ অভিমুখে আহি আছিল এই হেলিকপ্টাৰ আৰু আধা বাটতে চৰাবৰীৰ এই পথাৰত তেখেতসকলৰ এক জৰুৰী অৱতৰণ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ চৰাবৰীৰ পথাৰতে যান্ত্ৰিক বিজুতি হৈছিল হেলিকপ্টাৰখনত যাৰ বাবে প্ৰথমতে প্ৰাণ ৰক্ষা কৰিছে দুজনকৈ পাইলটৰ প্ৰথমতে এক ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ পৰা প্ৰথমতে ৰক্ষা কৰিছে দুজনকৈ পাইলট লগতে অঞ্চলটোত যে ইয়াত ব্যাপক জনবসতি